বেছি মানে কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ। ইয়াক ভাবিছোঁ এই গিফ্টটো দি পিছত যামগৈ, পিছত আপোনাক দেখাম গিফ্টৰ ভিতৰত কি আছে। हेलो गाइज वेलकम बैक टू माय चैनल क्लासिक आसाम। सो गाइज आज ब्लॉग बहुत इंटरेस्टिंग हम कारण आज मोर फ्रेंड्सर बार्थडे आसे आपलोके ताक चिनि पाय हयतो तार नाम होइसे खालिद हुसैन और यार आज बार्थडे। सो याक आज फोन करी अनाई आसो आमार एफाले और आज याक बार्थडे सेलिब्रेट करिम आपलोके चाबो और सब मैं कत आसो मैं एकेबारे प्रकृतिर मजत आसो और आपलोके सम्पूर्ण भिडिओটো चाबो और एटा मोस्ट इंटरेस्टिंग कथाটো हल जे आज यार बार्थडे किन्तु याक दि केक बनाइছো यार पैसारे दि और केकটো काटिम आपलोके সকলো দেখুৱাম। सो চাই থাকি बहुत इंटरेस्टिंग हो ब्लॉगটো। सो लेट्स स्टार्ट। এতিয়া আমাৰ বাৰ্থডে বয় আহিলে কেক আৰু মিঠাই লৈ চাওক। ভালে আছে নেকি? ভালে। মই ফাৰ্ষ্টত কেক আৰু মিঠাইখিনি মোৰ ঘৰত থৈ দিওঁ আৰু ই যাব ইয়াৰ ফ্ৰেণ্ড কেইটাক আনিবলৈ, সিহঁতক লৈ আহিব। তাৰপিছত আমি ৰাতি পুৰা পাৰ্টিটো কৰিম। তো আপোনালোকে চাই থাকিব। सो এতিয়া ৰাতি হৈ গ'ল আৰু মই আৰু সাজিদ গৈ আছোঁ। সিহঁত স্কুলত আছে, সকলো গোটেইকেইটা স্কুলতে আছে। আমি স্কুলৰ ফ্ৰণ্টত পাৰ্টিটো কৰিম আৰু ভাবিছোঁ মই ইয়াৰ কাৰণে কিবা এটা লৈ লওঁ আৰু বজাৰৰ পৰা কিবা এটা লৈ লওঁ, তাৰপিছত যাম। सो फाइनली बजारों पर यार कारण गिफ्ट एटा ललो। कैरी बेगर ভিতৰত আছে, পিছত দেখাম আপোনালোকক, সাৰপ্ৰাইজ হয়। सो আপোনালোকে চাই থাকিব। एंड गाइज इट्स टाइम टू सेलिब्रेट आवर मामाज बार्थडे। सो वी आर सेलिब्रेट आवर मामाज बार्थडे इन फ्रंट ऑफ आवर स्कूल। আৰু এটা প্ৰব্লেম হৈ গ'ল কাৰণ কেকটো হুজাইৰ পৰা আনিছিলে আৰু ই ওলমাই আনিছিলে, সেইকাৰণে কেকটো কেপচাইট হৈ গ'ল আৰু এটা সাইডত লাগি ধৰিলে আৰু কেকটো বহুত দামী কেক, প্ৰায় 500 মান লাগি গ'ল, বহুত ভাল কেক। सो হোক আৰু এডজাষ্ট কৰি লম। কেকটো অলপ বেয়া হৈ গ'ল, একো নাই, এতিয়া এইটো কাটিব লাগিব। তো तो लाइटर नाटनी সেইকাৰণে সকলোৱে বাইকৰ হেডলাইট জ্বলাই লৈছে আৰু এখন বেঞ্চৰ ওপৰত কেকটো থৈছে। এতিয়া আমি কেকটো মাৰ্ডাৰ কৰিম। हम लोग केक मर्डर करने के लिए तैयार है। सो मर्डर करने के लिए हम लोग बुलाएंगे खालिद अहमद को। तो आप लोग देखते रहना और बाद में क्या क्या होता है आप लोग जरूर देखना। सो চাই থাকিব আৰু। तो ममाक এতিয়া দিম গিফ্টটো। তো এইটো দিছোঁ আমাৰ মোৰ তৰফৰ পৰা মামাক গিফ্ট। এইটো তুমি লোৱা ভিডিঅ' কৰা। তো এইটো দিছোঁ, আপোনালোকে দেখিছে। এতিয়া মামাই আনবক্স কৰিব, আনবক্স কৰি আমাক দেখাব। তো মামা এইটো তুমি আনবক্স কৰা। ইমান ধুনীয়া একদম। আৰু ইও আছে মোৰ লগত
সাজিদ এতিয়া সকলোৱে আনবক্স কৰি আছে এইটো জুনাইদ আমাৰ মামু হয় এই গোটেইখিনি মানে মামা মামা থ্যাংক ইউ বহুত বহুত থ্যাংক ইউ কি আছে চাও কিবা এটা সারপ্রাইজ মামা আৰু লৈ আহিছে মানুহ আৰু কি কিবা দিম আৰু নাই নাই বহুত বাম্পাৰ হৈ লাগে এতিয়া চাওক হ্যাপি বাৰ্থডে মামা কেপি এইবিলাক আমাৰ ওয়াও থ্যাংক ইউ সো মাচ মামা দেশী ষ্টাইলত থ্যাংক ইউ ওয়েলকাম ওয়াও ইমান এটা সারপ্রাইজ মামা লৈ আহিছে বহুত বহুত থ্যাংক ইউ মামা আৰু ইমান বস্তু বাই এতিয়া ভেৰাইটিজটো চাই লওক কি আছে वाव 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 क्या बात है मामा मामा माने आज मोर बर्थडे टू एकेबारे माने কি কৰি পেলালে ইমান এটা সারপ্রাইজ লৈ আহিছে ইয়াৰ পিছতো আৰু তোমালোকে মিলি সকলোৱে এটা এইবিলাকতো মইতো নাজানোৱে তুমি তোমালোক সকলোৱে মিলি মানে সারপ্রাইজ এটা দি দিছা বহুত 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 ধন্যবাদ আৰু গিফ্টটো তাৰ উপৰি গিফ্টটো লৈ আহিছা বহুত বহুত ধন্যবাদ মামা বহুত বেছি মানে কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ এটা প্ৰগ্ৰাম কৰিছে আৰু ইমান ধুনীয়াকৈ এটা প্ৰগ্ৰাম কৰিছে মইতো ভবাই নাই যে এনেকুৱা লকডাউনৰ মাজত কেইদিনমান মিলি এনেকুৱা এটা প্ৰগ্ৰাম বনোৱাৰ কাৰণে ঠিক আছে ভালেই কৰিছা বহুত বহুত ধন্যবাদ চ' আজিলৈকে ভিডিঅ'টো ইমানে চ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব